Well, আজিকালি মানুহক ইমপ্ৰেছ কৰিবলৈ খুব সহজ হৈ গৈছে. So to all the youngsters who are listening to me right now, ছোৱালী এজনী যদি তোমাক কৈ দিয়ে তুমি বহুত হ্যান্ডসাম, তোমাৰ নিচিনা ল'ৰা এজন লাগে, হেতু আজিকালি মোবাইলত টাইপ কৰা একেবাৰে সহজ. ঠিক তেনেদৰে ল'ৰা এজনে ছোৱালী এজনীক তোমাৰ নিচিনা ছোৱালী কতো পাবলৈ নাই এই লাইনটো লিখিবলৈ বহুত সহজ. আগতে কিন্তু এইটো নাছিলে. যেতিয়া মোবাইল নাছিলে, যেতিয়া মেছেজ নাছিলে, শৰ্টকাট নাছিলে, তেতিয়া মানুহৰ চকুত ধৰা পৰিছিল. কিন্তু এতিয়া এই স্মাৰ্টফোনৰ যুগত মানুহৰ চকুত মিছা কথাটো ধৰা পেলাবলৈও বৰ টান. কাৰণ আমি ইমান অভ্যস্ত হৈ গৈছোঁ যে আমাৰ চকু এতিয়া মিছা কথা ক'বলৈ শিকি গৈছে. গতিকে প্লিজ বি এলাৰ্ট এণ্ড বি কেয়াৰফুল. বিশেষকৈ আজিৰ দিনত এই ছ'চিয়েল মিডিয়াৰ এডভান্স টেকন'লজিৰ দিনত মানুহক বুৰ্বক বনোৱাটো একেবাৰে সহজ. গতিকে প্লিজ ভুল নাযাব. আপোনাক যিটো মেছেজ দিয়ে, আই লাইক ইউ, ইউ আৰ ভেৰি ডিফাৰেণ্ট, ইউ আৰ এক্সট্ৰা অৰ্ডিনাৰী, সেই মেছেজটো কপি কৰি বেলেগলৈ পেষ্টটো কৰিব পাৰি. ফৰৱাৰ্ড নহয়, পেষ্ট. চ' এই কপি পেষ্টৰ দুনিয়াত প্লিজ বি কেয়াৰফুল.